নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আসাম জবছৰ আৰু এটি নতুন ভিডিঅ'ৰ মাজলৈ। বন্ধু-বান্ধৱীসকল, আমি সকলোৱে গম পাওঁ যে DW অধীনত চলি থকা দ্বিতীয় পৰ্যায়ৰ নিযুক্তি প্ৰক্ৰিয়াটোৰ ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্ট অৰ্থাৎ দ্বিতীয়খন মেধা তালিকা এই কেইদিনৰ ভিতৰতে প্ৰকাশ পাব। হয়তো আপোনালোকে এই ভিডিঅ'টো চাই থকাৰ সময়লৈকে দ্বিতীয়খন মেধা তালিকা প্ৰকাশ হৈ যাব পাৰে। মই এই ভিডিঅ'টো মূলতঃ প্ৰস্তুত কৰিছোঁ আপাৰ প্ৰাইমেৰী কেটেগৰী কাট অফ দ্বিতীয়খন মেধা তালিকাত কিমান তললৈকে নমাৰ সম্ভাৱনা আছে আৰু লগতে আৰু এটা বিশেষ জৰুৰী কাৰণত মই এই ভিডিঅ'টো প্ৰস্তুত কৰিব লগা হ'ল। গতিকে আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাবচোন। বন্ধু-বান্ধৱীসকল, মই আগৰ এটা ভিডিঅ'ত উল্লেখ কৰা ধৰণে আপাৰ প্ৰাইমেৰী কেটেগৰী কাট অফটো কিন্তু লোৱাৰ প্ৰাইমেৰী কেটেগৰী কাট অফৰ নিচিনাকৈ খুব বেছি এটা কমি নাযায়। তাৰ কাৰণ হিচাপে মই উল্লেখ কৰিছিলোঁ যে LP আৰু UP দুয়োটা টেটত উত্তীৰ্ণ হোৱা প্ৰাৰ্থী এজনৰ প্ৰথম পচন্দ কিন্তু আপাৰ প্ৰাইমেৰী কেটেগৰীৰ পদটোহে। অৰ্থাৎ LP আৰু UP দুয়োটাতে নিৰ্বাচিত হোৱা প্ৰাৰ্থী এজনে কিন্তু লোৱাৰ প্ৰাইমেৰী কেটেগৰীৰ পদটো ত্যাগ কৰি আপাৰ প্ৰাইমেৰী কেটেগৰীৰ পদটো গ্ৰহণ কৰিব, কিন্তু তেওঁ সাধাৰণতে আপাৰ প্ৰাইমেৰী কেটেগৰীৰ পদটো ত্যাগ কৰি লোৱাৰ প্ৰাইমেৰী কেটেগৰীৰ পদটো গ্ৰহণ নকৰে। আৰু এটি কাৰণ হিচাপে মই কৈছিলোঁ যে লোৱাৰ প্ৰাইমেৰী কেটেগৰী খালী পদৰ তুলনাত আপাৰ প্ৰাইমেৰী কেটেগৰী খালী পদ যথেষ্ট কম থাকে। এই দুয়োটা কাৰণত আপাৰ প্ৰাইমেৰী কেটেগৰী কাট অফ কিন্তু লোৱাৰ প্ৰাইমেৰী কেটেগৰী কাট অফৰ নিচিনাকৈ খুব বেছি এটা কমি নাযায়। তথাপি এইবাৰ আমাক তিনিখন জিলা নিৰ্বাচিত কৰিবলৈ সুবিধা দিয়াৰ কাৰণে আপাৰ প্ৰাইমেৰী কেটেগৰী কাট অফটো কিন্তু অলপ হ'লেও কমিব। এই আপাৰ প্ৰাইমেৰী কেটেগৰী কাট অফ কিমান কমিব মই এই ভিডিঅ'ৰ যোগেদি এটা থুলমূল ধাৰণা দিবলৈ চেষ্টা কৰিম। মই উদাহৰণস্বৰূপে লখিমপুৰ জিলাৰ এছিষ্টেণ্ট টিচাৰৰ আপাৰ প্ৰাইমেৰী কেটেগৰীৰ মই মেৰিট লিষ্টখন মই হাতত লৈছোঁ। আপোনালোকে নিজৰ সুবিধাৰ বাবে যিকোনো এখন জিলাৰ আপাৰ প্ৰাইমেৰী কেটেগৰীৰ মেৰিট লিষ্টখন আপোনালোকে উদাহৰণস্বৰূপে ল'ব পাৰে। ইয়াত লখিমপুৰ জিলা আপোনালোকে দেখিছে যে আপাৰ প্ৰাইমেৰী কেটেগৰী এছিষ্টেণ্ট টিচাৰ পদৰ EWSৰ খালী পদ আছিল 9টা আৰু এই 9টা পোষ্টৰ কাট অফ গৈছে 277.279। তাৰপিছত লখিমপুৰ জিলাৰ OBC/MOBCৰ এছিষ্টেণ্ট টিচাৰৰ খালী পদৰ সংখ্যা আছিল 34টা আৰু এই 34 নম্বৰ প্ৰাৰ্থীজন PWD হোৱাৰ কাৰণে এই কাট অফটো কম গৈছে। ইয়াত আচলতে OBC পোষ্টৰ কাট অফ গৈছে 276.324। ঠিক সেইদৰে লখিমপুৰ জিলাৰ SC কেটেগৰীৰ এছিষ্টেণ্ট টিচাৰৰ খালী পদৰ সংখ্যা আছিল 29টা আৰু এই 29 নম্বৰ প্ৰাৰ্থীজন PWD আছিল আৰু এই PWDৰ কাট অফটো আমি বাদ দিছোঁ আৰু 28জন প্ৰাৰ্থীৰ ইয়াত কাট অফ গৈছে 256.062। তাৰপিছত ঠিক সেইদৰে লখিমপুৰ জিলাৰ ইৱাৰৰ পদ অলপ বেছি আছিল। হয়তো অসমৰ সকলোখন জিলাৰ ভিতৰত লখিমপুৰ জিলাতেই ইৱাৰৰ পদৰ সংখ্যা বেছি আছিল। ইয়াত ইৱাৰৰ 77টা পদৰ কাট অফ গৈছে 279.130। ইয়াৰ শেষৰ দুজন প্ৰাৰ্থী PWD হোৱাৰ কাৰণে মই এই কাট অফকেইটা বাদ দিছোঁ। তাৰপিছত ছায়েন্স টিচাৰৰ কাট অফৰ বিষয়ে মই বেছি নকওঁ, কাৰণ ছায়েন্স টিচাৰৰ খালী পদৰ সংখ্যা এইবাৰ অসমৰ সকলোবোৰ জিলাতে খুব কম আছে। গতিকে এই ছায়েন্স টিচাৰৰ কাট অফটো কিন্তু দ্বিতীয়খন মেধা তালিকাত খুব বেছি এটা নকমে। হয়তো যিমান পোষ্ট আছে সেই তুলনাত প্ৰাৰ্থীৰ সংখ্যা কিন্তু যথেষ্ট আছে। সেইবাবে প্ৰথমখন মেধা তালিকাত কাট অফ যিমান গৈছে দ্বিতীয়খন মেধা তালিকাত কাট অফটো তাৰ ওচৰ পাজৰে যাব। হয়তো ক'ৰবাত 1-2 বা পইণ্টত কমিব পাৰে, কিন্তু খুব বেছি এটা কমি নাযায়। এছিষ্টেণ্ট টিচাৰৰ কাট অফটো কিন্তু খুব বেছি এটা নকমে। তথাপি মই ইয়াত আপোনালোকক উদাহৰণস্বৰূপে দেখুৱাইছোঁ যে OBC/MOBC প্ৰথমজন যিজন প্ৰাৰ্থী তেওঁৰ নম্বৰ হৈছে টোটেল 291.683। ঠিক সেইদৰে দ্বিতীয়জন প্ৰাৰ্থী 287, তাৰপিছত 286, 283, 281 এনেকৈ আহি OBC/MOBC কাট অফটো 276ত ৰৈ গৈছে। অসমৰ প্ৰতিখন জিলাতে কাট অফটো কিন্তু OBC/MOBC 275 বা 276 বা 270 ওপৰতে আছে। গতিকে আমি নিশ্চয়কৈ ক'ব পাৰোঁ যে এই যি 277 বা 280 বা 290 এইসকল নম্বৰপ্ৰাপ্ত যিসকল প্ৰাৰ্থী আছে, এই প্ৰাৰ্থীসকলে যি তিনিখন জিলাতে নিৰ্বাচন কৰিছে সেই তিনিখন জিলাতে তেওঁলোকে স্থান লাভ কৰিছে। আৰু তেওঁলোকে যিকোনো এখন জিলা নিৰ্বাচন কৰিব আৰু বাকী দুইখন জিলা তেওঁলোকে এৰি দিব। তাৰ ফলত যি দুখন জিলা তেওঁলোকে এৰি দিব সেই জিলাকেইখনত তেওঁলোকৰ স্থানটো কম নম্বৰ পোৱা প্ৰাৰ্থী এজনে পূৰ কৰিব। ঠিক সেইদৰে প্ৰতিটো কেটেগৰীৰ কাৰণে কাট অফটো অলপ হ'লেও কমিব। যিহেতু ইয়াত পদৰ সংখ্যা লোৱাৰ প্ৰাইমেৰীৰ তুলনাত যথেষ্ট কম, গতিকে কাট অফটো কিন্তু লোৱাৰ প্ৰাইমেৰীৰ নিচিনাকৈ খুব নকমে। প্ৰতিখন জিলাতে 1-2 বা সৰ্বাধিক
3 বা কোনোবা এখন জিলাত হয়তো পইণ্টতো কমিব পাৰে, খুব বেছি এটা নকমে। মই ভিডিঅ'টোত এটা বিশেষ কথাই আপোনালোকক ক'ব খুজিছোঁ। আচলতে কথাটো আপোনালোকে অলপ মন দি আৰু মনোযোগ সহকাৰে শুনিব। আমি সকলোৱে জানো যে LP UPৰ সমসাময়িকভাৱে হাইস্কুলৰ নিযুক্তি প্ৰক্ৰিয়াটো বৰ্তমান চলি আছে। ইয়াত মই আপোনালোকৰ উদাহৰণস্বৰূপে এটা কথা ইয়াত কওঁ। ধৰি লওক OBC/MOBC কেটেগৰীৰ এই প্ৰথম যিজন প্ৰাৰ্থী, তেওঁ HSLCত পাইছে 83% প্ৰায়, টেটত পাইছে 58, গ্ৰেজুৱেশ্যনত 80 আৰু প্ৰফেচনেল কোৱালিফিকেশ্যন ইয়াত DLEDো হ'ব পাৰে বা BEdো হ'ব পাৰে। ইয়াত ধৰি ল'লোঁ তেওঁৰ এইটো BEdৰ কোৱালিফিকেশ্যনৰ নম্বৰ। ইয়াত যদি তেওঁ হাইস্কুল টেটো পাছ কৰিছে, তেন্তে তেওঁ ইয়াত টেটত হয়তো অলপ ইফাল সিফাল হ'ব আৰু বাকীকেইটা নম্বৰ একেই থাকিব। গতিকে তেওঁ নিশ্চয়কৈ হাইস্কুলৰ নিযুক্তি প্ৰক্ৰিয়াটোতো তেওঁ স্থান লাভ কৰিছে। ঠিক সেইদৰে আপোনালোকে ইয়াত চাবচোন যে হায়াৰ ছেকেণ্ডেৰী নম্বৰ আৰু গ্ৰেজুৱেশ্যনৰ নম্বৰ ইয়াত কিন্তু প্ৰতিজন প্ৰাৰ্থীৰেই প্ৰায় 70 বা 65ৰ ওপৰতে আছে। আৰু যদি এজন প্ৰাৰ্থীৰ একাডেমিক নম্বৰ যদি হায়াৰ ছেকেণ্ডেৰীত 80 বা 70 হয় বা BEd বা DLEDতো 70 ওপৰত হয়, তেওঁ টেটতো এটা ভাল নম্বৰ পৰাই উত্তীৰ্ণ হ'ব। আৰু তেওঁ গ্ৰেজুৱেশ্যনৰ নম্বৰো 65 বা 70 বা 70-60 ঘৰতে আছে। গতিকে এইসকল প্ৰাৰ্থীয়ে যদি হাইস্কুল টেটতো উত্তীৰ্ণ হয় আৰু তেওঁলোকৰ যদি BEdো থাকে, তেওঁলোকে নিশ্চয়কৈ হাইস্কুলৰ যিটো নিযুক্তি প্ৰক্ৰিয়া চলি আছে, সেই প্ৰক্ৰিয়াটো তেওঁলোকে স্থান লাভ কৰিব। গতিকে আমি যদি উদাহৰণস্বৰূপে যদি আমি ধৰোঁ যে OBC/MOBC ইয়াত প্ৰথম যিজন প্ৰাৰ্থী বা প্ৰথম 10জন প্ৰাৰ্থী বা প্ৰথম 15-20জন প্ৰাৰ্থী, তাৰ মাজৰে বহুত কেইজনে কিন্তু হাইস্কুল টেটতো উত্তীৰ্ণ হ'ব পাৰে আৰু তেওঁলোকে BEdো তেওঁলোকৰ থাকিব পাৰে। সকলোৰে বাৰু BEd নাই, কিন্তু BEd থকা প্ৰাৰ্থীৰ সংখ্যাও ইয়াত কিন্তু কম নহয়। গতিকে তেওঁলোকে হাইস্কুলতো তেওঁলোকে স্থান লাভ কৰিব পাৰে। আৰু একে সময়তে দুইটা নিযুক্তি প্ৰক্ৰিয়া চলি থকাৰ বাবে আমি সকলোৱে জানো যে এজন প্ৰাৰ্থীয়ে যিহেতু দুইটা পোষ্টতে তেওঁ চাকৰি কৰি থাকিব নোৱাৰে, যিকোনো এটা পোষ্ট তেওঁ এৰিবই লাগিব। কিন্তু এই এৰাৰ সুবিধাটো আমাক বিভাগীয় কৰ্তৃপক্ষই দিবনে নিদিয়ে, এইটো বৰ্তমান এটা জটিল প্ৰশ্ন হৈ পৰিছে বৰ্তমান সময়ত। আমি সকলোৱে আবেদন নিবেদন কৰিছোঁ বা আমাৰ বিভিন্ন সন্থা বা সমিতিয়ে বা নিজাববীয়াকৈ আমি বিভাগীয় কৰ্তৃপক্ষক আমি অনুৰোধ কৰিছোঁ যদিও এই বিষয়টো কিন্তু এতিয়াও সন্দেহৰ গৰাহত আছে যে এজন প্ৰাৰ্থীয়ে UP বা LP বা হাইস্কুল তিনিওটাতে স্থান লাভ কৰাৰ পাছত তেওঁক বাকী দুটা পোষ্ট তেওঁক এৰিবলৈ সুবিধা দিয়ে নে নিদিয়ে। যদি এজন প্ৰাৰ্থীয়ে হাইস্কুল বা LP UP তিনিওটাতে তেওঁ যদি স্থান লাভ কৰে, তেওঁ যদি যিকোনো এটা এপইণ্টমেণ্ট তেওঁ গ্ৰহণ কৰে, বাকীকেইটা পোষ্ট ব্লক হৈ যাব আৰু বাকীকেইটা পোষ্ট খালী হৈ যাব। হয়তো সেই বাকী খালী পদকেইটা চৰকাৰে পৰৱৰ্তী সময়ত পুনৰ এডভাৰটাইজমেণ্ট কৰি সেইবোৰ ফুলফিল কৰিব পাৰে। কিন্তু আমি সকলোৱে বিচাৰিছোঁ যে এইবাৰ ইলেকশ্যনৰ আগে এই যিটো নিযুক্তি প্ৰক্ৰিয়া চলি আছে, তাতে চৰকাৰে গোটেইকেইটা পদ খালী খালী পদকেইটা পূৰ কৰাৰ চেষ্টা চলাওক, যাতে কম নম্বৰ পোৱা বা অলপৰ কাৰণে যিসকলে নিযুক্তি লাভত ব্যৰ্থ হ'ব, তেওঁলোকেও যাতে এই নিযুক্তি প্ৰক্ৰিয়াসমূহত ক'ৰবাত নহয় ক'ৰবাত এটা চৰকাৰী চাকৰি লাভ কৰিবলৈ সক্ষম হয় আৰু মনত যি আশা আকাংক্ষা, যি সপোন পুহি ৰাখিছে, এই সপোন পূৰ হয়। আৰু এই যিটো আমাৰ মহৎ যিটো উদ্দেশ্য বা যিটো আমাৰ সংগ্ৰাম ইতিমধ্যে চলি আছে, এই সংগ্ৰামত আমি লক্ষ্য কৰিছোঁ যে কিছুমান ইউটিউব চেনেলেও ইয়াত আমাক বহুতখিনি সহায় কৰিছে আৰু আমাৰ সদৌ অসম যিটো কেন্দ্ৰীয় টেট উত্তীৰ্ণ সমিতি আছে, এই সমিতিয়েও বিভিন্ন সংবাদমেল অনুষ্ঠিত কৰিছে আৰু বাতৰি কাকতত এই বিষয়বোৰ সবিস্তাৰে প্ৰকাশ হৈছে। কিন্তু মই এই ভিডিঅ'ৰ যোগেদি আপোনালোকক এটা কথা অনুৰোধ কৰিব খোজোঁ যে এই যি আমাৰ সংগ্ৰাম, যি মহৎ উদ্দেশ্য, ইয়াত আপোনালোকেও অলপ হ'লেও সহযোগ কৰক। আপোনালোকে সকলোবোৰ যি আমাৰ কৰণীয় আছে, কৰিবলগীয়া কাম আছে, এইবোৰ কিছুমান ইউটিউব চেনেল বা সন্থা বা সমিতি বিষয়ববীয়াৰ হাততে এৰি নিদিব। আপোনালোকে নিজেও বা নিজাববীয়াকৈও এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰক আৰু বিভাগীয় কৰ্তৃপক্ষক টানি অনুৰোধ জনাওক যে এই খালী যি পদসমূহ ব্লক হৈ যাব বা এই পদসমূহ যি ব্লক হৈ থাকিব, এইবোৰ যাতে এইবাৰেই চৰকাৰে ফিল আপ কৰাৰ ব্যৱস্থা কৰে। মই এই ভিডিঅ'ৰ যোগেদি মই আপোনালোকক এই কথাখিনিয়ে মই আপোনালোকক বাৰে বাৰে অনুৰোধ কৰিব খোজোঁ যে এয়ে হৈছে আমাৰ আচল পৰীক্ষাৰ সময়। এই আগন্তুক বিধানসভা নিৰ্বাচনৰ আগে যদি আমি চৰকাৰক এই ক্ষেত্ৰত যদি আমি মান্তি কৰাব নোৱাৰোঁ বা সন্মান কৰাব নোৱাৰোঁ, তেনেহ'লে হয়তো আৰু কিমান দিনলৈ আমাৰ নিযুক্তি প্ৰক্ৰিয়া ৰৈ যাব
বা কিমান দিনৰ পাছত পুনৰ নিযুক্তি প্ৰক্ৰিয়া চৰকাৰে আৰম্ভ কৰিব তাৰ কোনো নিশ্চয়তা নাই। গতিকে আমাৰ সকলোৰে মনত যি সপোন আমি পুহি ৰাখিছোঁ, এটা চৰকাৰী চাকৰিৰ পৰা সপোন আপোনালোকে মনত পুহি ৰাখিছে, ইমান কষ্ট কৰি টেটত উত্তীৰ্ণ হৈছে, আপোনালোকে কষ্টৰ ফল পাওক আৰু সকলো জীৱনলৈ শান্তি সমৃদ্ধি আৰু আনন্দ ঘূৰি আহক, ইয়াকে কামনা কৰি মই এই ভিডিঅ'টো আচলতে প্ৰস্তুত কৰিছিলোঁ। আৰু আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে আমাৰ প্ৰতিজন যি টেট উত্তীৰ্ণ প্ৰাৰ্থী আছে, প্ৰাৰ্থীসকল যাতে সজাগ হয় আৰু তেওঁলোকে এই যিটো মহৎ উদ্দেশ্য বা মহৎ সংগ্ৰাম আছে, এই সংগ্ৰামত যাতে এজন অংশীদাৰ হয়। মই এই ভিডিঅ'টোত আৰু বিশেষ কথা নকওঁ, যদিহে মই উল্লেখ কৰা ধৰণে হাইস্কুলৰ নিযুক্তি প্ৰক্ৰিয়াটো আগত হয় আৰু হাইস্কুল আৰু DEE, LP আৰু UP তিনিওটাতে চাকৰি পোৱা প্ৰাৰ্থী এজনক যদি যিকোনো এটা পদ নিৰ্বাচন কৰিবলৈ চৰকাৰে অনুমতি দিয়ে আৰু বাকী কেইটা খালী পদ যদিহে কম নম্বৰ পোৱা প্ৰাৰ্থী এজনেৰে যদি ফিল আপ কৰিবলৈ সুবিধা দিয়ে, তেতিয়াহ'লে DEE, LP আৰু UP কাট অফটো ফাইনেল লিষ্টলৈকে বহুত তললৈ আহিব, এইটো 100% নিশ্চিত। গতিকে আপোনালোকে দ্বিতীয় মেধা তালিকাত কিমান কাট অফ কমিব বা কম নম্বৰ পোৱা প্ৰাৰ্থী এজনে ইয়াত স্থান লাভ কৰিবলৈ সক্ষম হ'বনে নহ'ব, এই বিষয়ে পাহৰি গৈ বা এই বিষয়সমূহ খন্তেকৰ বাবে বাদ দি এই যিটো মহৎ উদ্দেশ্য বা মহৎ সংগ্ৰামত আপোনালোকে অৰিহণা যোগাওক, আপোনালোকে সহযোগ কৰক, আপোনালোকে অংশীদাৰ হওক আৰু সকলোৰে জীৱনলৈ শান্তি সমৃদ্ধি আনন্দ আৰু সকলোৰে আশাকাংক্ষা মনৰ সপোন পূৰ হওক, ইয়াকে কামনা কৰি মই এই ভিডিঅ'টো সামৰণি মাৰিব ওলাইছোঁ। আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে অসমৰ প্ৰতিজন টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে সজাগ হয় আৰু নিজৰ কৰিবলগীয়া আৰু কৰণীয়খিনি সম্পন্ন কৰে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে মই আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। জয় অসম।